নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক আটাইয়ে ভালে আছা। বৰ্তমান পৰিস্থিতিটো দেখিয়ে আছা কেনেকুৱা হৈছে। আমি নিজে সাৱধানে থাকিব লাগিব। তোমালোকো খুব সাৱধানে থাকা, ঘৰৰ পৰা ওলাই নাযাবা। আৰু তাৰ মাজতে আমাৰ যিবিলাক একেবাৰে এৰাব নোৱাৰা কাম, সেই সকলোবিলাক কৰিব লাগিব, ঘৰত থাকিয়ে কৰিব লাগিব। গতিকে তোমালোকৰো তাৰ মাজতে এৰাব নোৱাৰা কাম হৈছে পঢ়াটোতো বাদ দিব নোৱাৰা। গতিকে এই দুৰ্দিনৰ সময়টো তাৰ মাজতে চলাই নিব লাগিব। গতিকে দিন ভাল দিন আহিব, হতাশ হ'ব নালাগে। আমি তোমালোকৰ কাৰণে যিমান পাৰোঁ চেষ্টা কৰি আছোঁ তোমালোকক সহায় কৰাৰ কাৰণে। আজি মই তোমালোকৰ কাৰণে বিষয়বস্তু লৈ আহিছোঁ, কবিতাত কল্পনাৰ স্থান, যিটো তোমালোকৰ কোৰ্চত অন্তৰ্ভুক্ত হৈ আছে, অৰ্থাৎ স্নাতক দ্বিতীয় ষান্মাসিকৰ সন্মান বিষয়ৰ পাঠ্যক্ৰমত। গতিকে আমি আজি সেই কবিতাত কল্পনাৰ স্থান শীৰ্ষক এটি চমুকৈ আলোচনা কৰাৰ চেষ্টা কৰিম। তোমালোকে অলপ মন দি শুনিবলৈ চেষ্টা কৰিবা আৰু পিছৰ পৰ্যায়ত আমি আলোচনা কৰিম। তাৰ মাজত শুনি যাবা আৰু কিবা যদি প্ৰশ্ন সুধিবলগীয়া থাকে তেতিয়াহ'লে যোগাযোগ কৰিবা তাই। ঠিক আছে। এতিয়া আমি এই অসমীয়া কবিতাত কল্পনাৰ স্থান শীৰ্ষক আলোচনাটো কৰিবলৈ যোৱাৰ পূৰ্বতে অসমীয়া সাহিত্যৰ যিটো পৃষ্ঠভূমি, আধুনিক অসমীয়া পৃষ্ঠভূমি এটা আমি অলপ হ'লেও সাধাৰণকৈ জনাটো প্ৰয়োজন, যে অসমীয়া সাহিত্যৰ কেনেকৈ জন্ম হৈছিলে, অসমীয়া সাহিত্যৰ জন্মৰ আঁৰত কেনেধৰণৰ কথাবিলাক বা দিশবিলাক আছিল, সেইবিলাক অকণমান চোৱাৰ আমাৰ প্ৰয়োজন আছে মই ভাবিছোঁ। এটা কথা চাবা যে আমি আগতেও তোমালোকক কৈছোঁ ক্লাছ কৰোঁতেও, যে আধুনিক অসমীয়া সাহিত্যৰ পাশ্চাত্য সাহিত্যৰ প্ৰভাৱৰ ফল আছিলে, যিটো তোমালোকক উপন্যাস আৰু চুটিগল্পৰ প্ৰসংগত কৈছিলোঁ। ঠিক চাবা যে ঊনবিংশ শতিকাৰ সময়ছোৱা আছিল অসমৰ জাতীয় জীৱনৰ কাৰণে যথেষ্ট সংকটপূৰ্ণ, সংঘাতপূৰ্ণ এটি কাল, অৰ্থাৎ গুৰুত্বপূৰ্ণ সেই সময় আছিলে ঊনবিংশ শতিকাৰ সময়ছোৱা। ঠিক আছে। কাৰণ সেইখিনি সময়তে অসমে নানা ধৰণৰ সমস্যাৰ সংঘাতৰ মুখামুখি হ'বলগীয়া হৈছিল আৰু তেনেধৰণৰ আমি ক'ব পাৰোঁ যে কেনেকুৱা ধৰণৰ সমস্যাৰ বা সংঘাতৰ সন্মুখীন হ'বলগীয়া হৈছিলে। আমি উদাহৰণ হিচাপে ক'ব পাৰোঁ যে 1826 খ্ৰীষ্টাব্দত হোৱা ইয়াণ্ডাবু সন্ধি, তাৰপিছত 1836 চনত যিটো অসমীয়া ভাষাক স্কুল আদালতৰ পৰা অপসাৰণ কৰি দিয়া হৈছিলে, উঠাই দিয়া হৈছিলে, আৰু তাৰ ঠাইত বঙলা ভাষাৰ প্ৰচলন চলিছিলে। গতিকে তাৰপিছত ইংৰাজী শিক্ষাৰ এটা প্ৰয়োগ ঘটিছিলে। তাৰপিছত তোমাৰ আধুনিক জীৱনবোধৰ সৈতে মানুহক পৰিচয় কৰি দিয়া হৈছিলে। তাৰপিছত আকৌ তোমাৰ নতুন ৰাজনৈতিক যিটো ব্যৱস্থা আৰু প্ৰশাসন, তাৰ সৈতে মানুহৰ পৰিচয় কৰাই দিয়া হৈছিলে। তাৰ ব্যৱস্থা এটা চলিছিলে, মিছনেৰীসকলৰ আগমন হৈছিলে আৰু তাৰ দ্বাৰা আমাৰ ভাষাক প্ৰতিষ্ঠা কৰাৰ যিটো চেষ্টা আৰু অসমীয়া ভাষাক পুনৰুদ্ধাৰ কৰাৰ যিটো প্ৰচেষ্টা, এই সময়ছোৱাৰ ভিতৰতে হৈছিলে। গতিকে ইমানখিনি বিপৰ্যয় মাজেৰে অসমৰ সমাজ জীৱনে অতিবাহিত কৰিছিলে, ইমান সংকটপূৰ্ণ এটি কাল। গতিকে সেই সময়ছোৱা আমাৰ অসমীয়া সাহিত্যৰ কাৰণে, অৰ্থাৎ অসমৰ জাতীয় জীৱনৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ এটি সময় আহিছিলে। গতিকে চোৱা যে এনে দিশ কিছুমান, এনে ভালেমান সমস্যা অতিক্ৰম কৰি, সংঘাতৰ মাজেৰে অতিক্ৰম কৰি 19 শতিকাৰ শেষ দশকৰ পৰা, অৰ্থাৎ 19 শতিকাৰ শেষ ভাগৰ পৰা অসমীয়া সাহিত্যই এটা নতুন ৰূপ বা নতুন গতি এটা লাভ কৰিবলৈ ধৰিলে।
কাৰণ সেই সময়ছোৱাতে আমাৰ পাশ্চাত্যৰ যিটো ৰমন্যাসিক ধ্যান ধাৰণা, সেই ৰমন্যাসিক ধ্যান ধাৰণাটো অসমীয়া সাহিত্যত পৰিবলৈ ধৰিলে আৰু অসমীয়া সাহিত্যত প্ৰৱেশ কৰিলে আৰু ই পোনে পোনে অসমীয়া কবিতাত এক গতি দিলে, যিটো আমি জানো তোমালোকক জোনাকী যুগ বা ৰমন্যাসিক যুগ, আৰু যিটোৰ গুৰি কোনে ধৰিছিলে? লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালাহঁতৰ নিচিনা কবি সাহিত্যিকসকলে। গতিকে সেই প্ৰথমে কবিতাত সেই পাশ্চাত্যৰ ধ্যান ধাৰণা আহি প্ৰৱেশ কৰিলে পাশ্চাত্য সাহিত্যৰ পৰা। গতিকে আমি এই যে কবিতাত কল্পনাৰ স্থান, এই কল্পনাৰ লগত কোনটো শব্দ জড়িত হৈ আছে? ৰমন্যাসিক শব্দটোৰ লগত কল্পনা শব্দটো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। ঠিক আছে। এতিয়া চাবা যে এতিয়া কল্পনা কি কোৱাৰ আগত আমি কবিতা কওঁ। ঠিক আছে, কবিতা বুলিলে কি বুজো? কবিতা তাৰ কেতিয়া জন্ম হয়? এতিয়া তোমালোকে চোৱা, এনেই সাধাৰণভাৱে যেতিয়া কবি এগৰাকীৰ হৃদয়ত এক বিশেষ ধৰণৰ এক অনুভূতি ৰঞ্জিত হৈ থাকে আৰু সি ছন্দ ৰীতিৰে পৰিবেষ্টিত হৈ প্ৰকাশ কৰাৰ যিটো এটা বাসনা, প্ৰকাশ কৰিবৰ কাৰণে এটা বাট বিচাৰি থাকে, ঠিক তেতিয়াই এটা কবিতাৰ জন্ম হয়। গতিকে কবিতা এটাৰ ভাৱবস্তুৰ কিন্তু কোনো সীমা নাই, কাৰণ আৰু তাৰ লগত কল্পনা শক্তিটো জড়িত হৈ থাকে। গতিকে আমাৰ মানুহৰ কল্পনা শক্তিটো কিমান প্ৰখৰ, হয়নে? গতিকে আমি নিজেও কিমান কথা কল্পনা কৰোঁ, তোমালোকেও ভাবি চাবাচোন কিমান কথা আমি কল্পনা কৰোঁ। আমি ইয়াতে বহি থাকি বিভিন্ন ধৰণৰ কল্পনা ৰাজ্যত বিচৰণ কৰি থাকিব পাৰোঁ। গতিকে কবিতাৰ ক্ষেত্ৰখনত, কবিতাৰ জগতত কল্পনাৰ এক বিশেষ স্থান আছে। কবিতাৰ সংজ্ঞা সম্পৰ্কত বিভিন্নজন সমালোচকে বিভিন্ন ধৰণে সংজ্ঞা দি থৈ গৈছে, আৰু মানে এনেকুৱা ধৰণৰ কবিতাৰ সংজ্ঞা কি বুলি সুধিলে অলপ পটককৈ উত্তৰ দিবলৈ অলপ দিগদাৰ হয়। কিয় দিগদাৰ হয়? এটা তোমাক সংজ্ঞা দিছোঁ। ধৰা, কবিতাৰ সংজ্ঞা সম্পৰ্কত ছেণ্ট আগষ্টাইনে এটা সংজ্ঞা দিছিলে। কি বুলি কৈছিলে জানানে? যাৰ বিষয়ে নুসুধিলে বহুত কিবা কিবি ক'ব পাৰি, অথচ সুধিলে একো ক'ব নোৱাৰি, সেয়ে কবিতা। গতিকে চোৱাচোন, সংজ্ঞাটো এনেকুৱা, যাৰ বিষয়ে নুসুধিলে বহুত কিবা কিবি ক'ব পাৰি, অথচ সুধিলে একো ক'ব নোৱাৰি, সেয়ে কবিতা। নিজক সুধি চোৱাচোন, কথাটো তেনেকুৱা হয়নে বাৰু? তাৰপিছত আকৌ চেলিয়ে কল্পনাৰ সুপ্ৰকাশ, কবিতাক কৈছিলে কল্পনাৰ সুপ্ৰকাশ বুলি। আন এজন জনছনৰ মতে কৈছিলে যে ছন্দোবদ্ধ ৰচনাই হৈছে কবিতা। ঠিক এনেধৰণে কবিতাৰ বিভিন্ন ধৰণৰ সংজ্ঞা আছে। ধৰা, সাংগীতিক প্ৰকাশেই হৈছে কবিতা। এনেকৈ বিভিন্ন ধৰণৰ সংজ্ঞা বিভিন্নজন সমালোচকে আগবঢ়াই থৈ গৈছে। গতিকে আমি জানো যে, আৰু এতিয়া তোমাৰ এই কবিতাৰ লগত কল্পনাৰ কেনেভাৱে জড়িত হৈ আছে চাবা। এই কবিতাৰ অন্যান্য যিবিলাক উপাদান আছে, কবিতাৰ সেই উপাদানসমূহৰ ভিতৰত এক উল্লেখযোগ্য উপাদান হৈছে কল্পনা আৰু অনুভূতি। গতিকে কল্পনা আৰু অনুভূতিয়ে এটা কবিতাক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। আচলতে কবিতাৰ আজীৱন লগৰী আমি কল্পনা বুলি ক'ব পাৰোঁ। কল্পনা আজীৱন লগৰী কবিতাৰ মানে কল্পনাটো এনেকুৱা চাবা, কবিতা সৃষ্টিত যিদৰে আমি ছন্দক গুৰুত্বপূৰ্ণ ভূমিকা দিওঁ, এনে জনছনে কৈছিলে নহয় ছন্দবদ্ধ ৰচনাই কবিতা। গতিকে ছন্দৰ যিদৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে, ঠিক তুমি চাবা কবিতা এটাত সেই ছন্দোবদ্ধ ৰচনাক কল্পনা অনুভূতিৰ জৰিয়তে এক বিশেষ মাত্ৰা দিয়া হয়। গতিকে আমি ক'ব পাৰোঁ যে কবিতাত ছন্দ, কল্পনা, অনুভূতি এই বিশেষ উপাদানকেইটা থাকিব লাগিব, তেতিয়াহে এটা কবিতা অতি সুন্দৰ হৈ উঠিব, অৰ্থাৎ পাঠকৰ মনোগ্ৰাহী হৈ
উঠিব। কবিতাত কল্পনাৰ প্ৰয়োজনীয়তা যথেষ্ট গুৰুত্বপূৰ্ণ, হয়নে? আৰু এতিয়া চাবা, সেই কল্পনা ক'লোঁ ন, গতিকে কল্পনা শব্দটোক ইংৰাজীত কি বুলি কোৱা হয়? ইমাজিনেশ্যন, কল্পনা কৰা, হয়নে? গতিকে কবিতা এটা সৃষ্টি কৰাত কল্পনাৰ গুৰুত্ব বহুত বেছি। এতিয়া চাবা, আমাৰ সেই পাশ্চাত্য সাহিত্যৰ পৰা আমাৰ ৰোমান্টিকতাৰ ধাৰণাটো আহিছে, ৰমন্যাসিক ধ্যান ধাৰণা। গতিকে এই পাশ্চাত্য সাহিত্যত বিশেষকৈ কাণ্ট, হেগেল, চেলিং, শ্বপেনহাৱাৰ এই লেখকসকলৰ সাহিত্যত যিটো নন্দনতাত্ত্বিক সৌন্দৰ্যৰ ৰমন্যাসিক কল্পদৃষ্টি আৰু মানসিকতা, এইবিলাকে কবিতাৰ এটাৰ সৌন্দৰ্যতাত প্ৰভাৱ পেলায়, কবিতা এটা গঠন কৰাত প্ৰভাৱ পেলায়। কাণ্টে কি বুলি কৈছিলে জানানে? যে সৌন্দৰ্য, বুদ্ধি আৰু কল্পনাৰ আপোচৰ পৰা সম্ভৱ। সৌন্দৰ্য, বুদ্ধি আৰু কল্পনাৰ আপোচৰ পৰা সম্ভৱ। ক্ৰ'ছে কৈছিলে আকৌ যে বুদ্ধিবাদ আৰু অনুভৱবাদৰ অধীনতাৰ পৰা মুক্ত কৰি ভাৱবাদী দৰ্শনৰ ভিত্তিত প্ৰতিভানবাদ প্ৰতিষ্ঠা কৰে। গতিকে আৰু তেওঁলোকে এটা কথা কৈছে যে কল্পনাক গুৰুত্ব দি এটা কথা কৈছিলে যে কল্পনা হৈছে স্বাধীন, কল্পনা স্বতন্ত্ৰ তেওঁলোকৰ মতে। গতিকে এইটো চাবা, আমি এই দিশৰ পৰা চালোঁ কবিতাত কল্পনাৰ কিমান গুৰুত্ব। সেইটো চাবা যে কবিতাত কল্পনাৰ প্ৰভাৱ এনেকুৱা ধৰণৰ যে কল্পনাৰ প্ৰভাৱৰ অবিহনে আমি ৰোমান্টিক সাহিত্যৰ ছবিখন খুব মানে ছাকচেছফুল হৈছে বুলি ক'ব নোৱাৰোঁ। মানে কল্পনাক আমি আগস্থান দিবই লাগিব, যে কল্পনাক ধৰিহে আমি ৰোমান্টিক সাহিত্যৰ যুগটো অধিক শক্তিশালী হৈছে। গতিকে ৰোমান্টিকতাৰ লগত কল্পনা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি, হয়নে? গতিকে চাবা, এই প্ৰাচীন যিটো ধ্যান ধাৰণা আদৰ্শ আৰু এইবোৰৰ ঠাইত নতুনত্বৰ যিটো চিন্তা চৰ্চাই, গতিকে সেই নতুনত্বৰ চিন্তা চৰ্চাই ৰোমান্টিক যুগৰ কবিসকলক যথেষ্ট প্ৰভাৱিত কৰিছিল। এই কাণ্ট, হেগেলৰ কথা ক'লোঁ ন, পাশ্চাত্যৰ তেওঁলোকৰ যিটো ধ্যান ধাৰণা, সিয়ে নতুনত্বৰ প্ৰতি আকৰ্ষণ কৰিছিলে এই অসমীয়া কবি সাহিত্যিকসকলৰ। গতিকে লেখকৰ কল্পনাৰ জগতত যি স্বতঃস্ফূৰ্ত প্ৰকাশ, সিয়ে লেখকৰো আন এক পৰিচয় দাঙি ধৰিলে। আৰু এই কল্পনাত ফুটি উঠিছিল সৌন্দৰ্যৰ প্ৰকাশ। এই ক্ষেত্ৰত আমি লক্ষ্মীনাথ বেজবৰুৱাৰ ডালিমী, চন্দ্ৰকুমাৰ আগৰৱালাৰ নিয়ৰ আদিৰ কবিতাৰ কথা ক'ব পাৰোঁ। কল্পনাৰ যি ইয়াত অবাধ বিচৰণ, সিয়ে আমাক বাস্তৱৰ জগতখনৰ পৰা কল্পনাৰ ৰহস্যঘন পৃথিৱীখনলৈ যেন লৈ গুচি যায়। আৰু এই কল্পনাৰ বিস্ময় বিমুগ্ধ ছবিখনৰ মাজত সোমাই পাঠকৰ চিত্ত উদ্বেলিত হৈ উঠে, পাঠকে যথেষ্ট আনন্দ, সুখ অনুভৱ কৰে। অৰ্থাৎ কল্পনাৰ ৰাজ্যটো সোমাই আমাৰ পাঠকে বহুত বেছি ভাল পায়। আমি নিজেও ভাল পাওঁ, কল্পনা কৰি কিমান ভাল লাগে। তোমালোকেও কল্পনা কৰা, হয়নে? গতিকে কল্পনাৰ ৰাজ্যত উটি পুৰি থাকি বৰ ভাল লাগে। কল্পনাৰ জগতখন বৰ সুন্দৰ, মনোমোহা। গতিকে আমি সেই লক্ষ্মীনাথ বেজবৰুৱাৰ সেই কবিতা ক'লোঁ, ধৰা কিমান মানে ৰোমান্টিকতাই, কাল্পনিকতাই কিমান ঠাই পাইছে। সেই ক'লোঁ নিয়ৰ, ক'লোঁ চন্দ্ৰকুমাৰ আগৰৱালাৰ নিয়ৰ, প্ৰকৃতি, বেজবৰুৱাৰ ভ্ৰম, অৱশেষ, হেমচন্দ্ৰ গোস্বামীৰ পুৱা, এপাহি পদুম আদি কবিতাবিলাক আমি এই ক্ষেত্ৰত উল্লেখযোগ্য অৱদান বুলিব পাৰোঁ। ইয়াত কবিগৰাকীৰ কল্পনাৰ প্ৰতিভাৰ পূৰ্ণ পৰিচয় পোৱা গৈছে। ইমান সুন্দৰকৈ লিখিছে। এতিয়া চাবা, সেইটো ক'লোঁ
যে কল্পনাৰ ৰমন্যাসিক চাবা আমি কবিতাত কল্পনা এটা হয়তো আইডিয়া কৰিব পাৰিছা কল্পনা কি বস্তু হয়নে গতিকে চাবা কল্পনাক মুকলিকৈ প্ৰকাশ কৰাটোৱেই আছিল ৰমন্যাসিক সাহিত্যৰ বিশেষত্ব আৰু এই কল্পনাৰ ভিত্তি আছিলে অৰ্থাৎ পাশ্চাত্যৰ পৰা অহা বুলি ক'লোঁ এই কল্পনাৰ ভিত্তি আছিলে কাণ্ট হেগেল চেলিঙৰ দৰে লেখকসকলৰ প্ৰভাৱ এই লেখকসকলৰ প্ৰভাৱৰ ফলতে অসমীয়া সাহিত্যত যিটো ৰমন্যাসিক ধাৰা সেই ৰমন্যাসিক ভাৱধাৰা গঢ়ি উঠিছিলে আৰু কাৰণ আৰু কৈছিলে চাবা কাণ্টে তেওঁ দ্য ক্ৰিটিক অফ জাজমেণ্ট গ্ৰন্থখনত সৌন্দৰ্যৰ বিষয়ে কোৱা কথা আছিলে এনেধৰণৰ কেনেকৈ কৈছিলে চাবা যে ৰুচিৰ বিচাৰ কল্পনা আৰু বুদ্ধিশক্তিৰ আপোচৰ পৰা উদ্ভৱ কল্পনাৰ স্বভাৱ মুক্ত ইয়াৰ বিচৰণ অবাধ কিন্তু বুদ্ধিশক্তি সদায় নিয়মাধীন গতিকে তেওঁ সৌন্দৰ্যৰ সন্ধান কোনকেইটা বিষয় মানে উপাদানৰ দ্বাৰা সন্ধান কৰিছিলে জানানে মানে কোনকেইটা উপাদানত তেওঁ গুৰুত্ব দিছিলে অন্তঃপ্ৰজ্ঞা ইনটিউশ্যন প্ৰতিভা জিনিয়াছ বিউটিফুল অৰ্থাৎ সুন্দৰ আৰু সাবলিম মহত্বৰ ওপৰত তেওঁ এইকেইটা উপাদানৰ দ্বাৰা তেওঁ সৌন্দৰ্যৰ সন্ধান কৰিছিল আনহাতেদি কলৰিজে কল্পনাক সৃষ্টিশীল বুলি কৈ ইয়াৰ দুটা ভাগ দেখুৱাইছিলে কি বুলি প্ৰাথমিক অৰ্থাৎ প্ৰাইমাৰী আৰু গৌণ অৰ্থাৎ সেকেন্ডাৰী আকৌ কাণ্টে আকৌ কল্পনাক তিনিটা ভাগত বিভক্ত কৰিছে তেওঁ সেই তিনিটা ভাগ হৈছে সৃজনাত্মক পুনৰ্গঠনাত্মক আৰু সৌন্দৰ্যতাত্ত্বিক এই তিনিটা তেওঁ কল্পনাক ভাগ কৰিছে তাৰপিছত আকৌ চেলিয়ে তেওঁৰ ডিফেন্স অফ পয়েট্ৰি নামৰ গ্ৰন্থখনত কল্পনাৰ দৃষ্টিভংগী সম্পৰ্কত কৈছিল যে কবিতা মানে হৈছে কল্পনাৰ প্ৰকাশ এগৰাকী কবিৰ কৃতি হিচাপে তেওঁ সত্য আৰু সুন্দৰ বুলি অভিহিত কৰিছে অৰ্থাৎ কল্পনাক আগস্থান দিছে কল্পনাৰ মাজেৰে এই কবিসকলে সৌন্দৰ্যক বিচাৰি পাইছিল গতিকে এতিয়া এই সৌন্দৰ্যৰ মাজেৰে কল্পনাৰ মাজেৰে এগৰাকী কবিয়ে তেওঁৰ অন্তৰ জগতত দেখি থকা বা কল্পনা কৰি থকা কিছুমান ভাৱবস্তুক কিছুমান বিমূৰ্ত ভাৱবস্তুক উলিয়াই আনি এইটো কল্পনা এনেকুৱা এটা আৰ্ট এই যিটো বিমূৰ্ত ৰূপটোক পাঠকৰ ওচৰত তাক এটা মূৰ্ত ৰূপত উপস্থাপন কৰিছে কিহৰ জৰিয়তে কৰিছে মানে কল্পনাৰ জৰিয়তে গতিকে কবিতাত কল্পনাৰ স্থান কেনে ধৰণৰ মানে প্ৰাসংগিকতা আছে কবিতা এটা লিখোঁতে আমাৰ এই কবিসকলে কবিতা এটা লিখাৰ আগতে সদায় কল্পনাক গুৰুত্ব দিয়ে বাস্তৱ আধুনিক কবিতাৰ আগত আমাৰ যিটো ধাৰা ৰমন্যাসিক কবিতাৰ যিটো জোনাকী যুগ আমি 1940লৈকে প্ৰায় 1940 চনলৈকে জোনাকী যুগ এই ৰমন্যাসিক যুগটোক ধৰি ৰখা হৈছিলে গতিকে তাত কল্পনাই আগস্থান পাইছিলে যিটো যুগক আমি জোনাকী যুগ অথবা ৰমন্যাসিক যুগ হিচাপে অভিহিত কৰিছোঁ গতিকে কবিতাত কল্পনাৰ গুৰুত্ব কিমান সেই বিষয়ে তোমালোকে যদি এই জোনাকী যুগটো কিতাপত কিছু অলপ হ'লেও অধ্যয়ন কৰা তেতিয়াহ'লে আৰু অলপ আইডিয়া কৰিব পাৰিবা যে ৰোমান্টিক কবিতা কি তাত কিছুমান বৈশিষ্ট্য সেই ৰোমান্টিক কবিতাৰ বৈশিষ্ট্যত এটা আছিলে কল্পনা ৰোমান্টিক কবিতাবিলাক কল্পনা প্ৰধান গতিকে সেই কল্পনাই কেনেধৰণে কবিতা এটাক এক সুন্দৰ ৰূপত উপস্থাপন কৰে কবিতাত কল্পনাৰ গুৰুত্ব কিমান সেই কথাবিলাক তোমালোকে আৰু অলপ
গম পাবা, ঠিক আছে। গতিকে মই আজি কেৱল তোমালোকক এই কল্পনা কি বস্তু, কবিতাত কল্পনাৰ কেনেধৰণে প্ৰভাৱ পৰে এই বিষয়ে চমুকৈ কেৱল কথাকেইটা ক'লোঁ। গতিকে তোমালোকৰ যদি কিবা ইয়াত আৰু বুজিবলগীয়া থাকে মোক যোগাযোগ কৰিবা, আৰু পিছলৈকো আৰু ইয়াৰ লগত জড়িত কেনেকুৱা ধৰণৰ কথা আৰু থাকিব পাৰে, দিশ থাকিব পাৰে, সেই বিষয়ে আলোচনা কৰিবলৈ প্ৰয়াস কৰিম, ঠিক আছে। গতিকে আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।